তো মই আজি তোমালোকক শিকাম আদৰ্শ আৰু অনাদৰ্শ দ্ৰব্য। ঠিক আছে, আদৰ্শ আৰু অনাদৰ্শ দ্ৰব্য। তো আমি আগৰ ক্লাছত পঢ়িছিলোঁ ৰাউল্টৰ সূত্ৰৰ বিষয়ে। তো এতিয়া এনেকুৱা কিছুমান দ্ৰব্য পোৱা যায় যিয়ে ৰাউল্টৰ সূত্ৰ মানি চলে, আৰু এনেকুৱা কিছুমান দ্ৰব্য পোৱা যায় যিয়ে ৰাউল্টৰ সূত্ৰ মানি নচলে। তো তাৰ ওপৰত ভিত্তি কৰি আদৰ্শ আৰু অনাদৰ্শ দ্ৰব্য হিচাপে ভাগ কৰা হৈছে। তো ইয়াতে চাবা, ৰাউল্টৰ সূত্ৰ অনুসৰি এটা জুলীয়া পদাৰ্থ আন এটা জুলীয়া পদাৰ্থত দ্ৰবীভূত কৰি পোৱা দ্ৰব্যসমূহক দুটা ভাগত ভগাব পাৰি। এটা হৈছে আদৰ্শ দ্ৰব্য আৰু আনটো হৈছে অনাদৰ্শ দ্ৰব্য। তো এতিয়া চাবা, আদৰ্শ দ্ৰব্য গাঢ়তাৰ সকলো পৰিসৰতে ৰাউল্টৰ সূত্ৰ মানি চলা দ্ৰব্যসমূহক আদৰ্শ দ্ৰব্য বোলে। ঠিক আছে, আৰু আদৰ্শ দ্ৰব্যৰ ক্ষেত্ৰত কি হয়, তোমাৰ যিটো মিশ্ৰণ এনথালপি সেইটো 0 হয় আৰু মিশ্ৰণ আয়তনটোও 0 হয়। এতিয়া ইয়াৰে পৰা আমি কি বুজিলোঁ যে যেতিয়া আমি দুটা যিকোনো দ্ৰব্য মিক্স কৰি মিহলি কৰি কিনে, যেনেকুৱা আমি যিকোনো দ্ৰব্য নহয়, যিকোনো দুটা দ্ৰাৱক আৰু দ্ৰব্য মিক্স কৰি সিহঁতক কি বুলি কয়, উপাংশ বুলি কয়। তো আমি যিকোনো দুটা বিশুদ্ধ উপাংশ যদি মিহলি কৰি দিওঁ, তেতিয়া কি হ'ব, সিহঁতৰ মিহলি কৰাৰ পিছত যিটো সিহঁতৰ এনথালপি সেইটো 0 হ'ব, মানে সেইটো কোনো ধৰণৰ সলনি নহয়, তাৰমানে কোনো ধৰণৰ তাপ বৰ্জনো নহয় আৰু কোনো ধৰণৰ তাপ গ্ৰহণো নহয়। ঠিক আছে, আৰু মিশ্ৰণ আয়তনটো 0 হ'ব, তাৰমানে তোমাৰ বিশুদ্ধ উপাংশ দুটা যিমান আয়তন আছিল মিহলি কৰাৰ পিছতো যিটো আমি পাম সেই মিহলি কৰা মিশ্ৰণটোৰো আয়তন সমান হ'ব, এইবাবেই এইটো হয়। ঠিক আছে, তো এই দুটা কণ্ডিশ্যনৰ বাবে আমি আদৰ্শ দ্ৰব্য পাওঁ। ঠিক আছে, তো এতিয়া চাবা, কেতিয়াবা তোমালোকক সুধি দিয়ে যে আদৰ্শ দ্ৰব্য কাক বোলে, তেতিয়া তোমালোকে ক'বা যে বিশুদ্ধ উপাংশত এ বিবিধ ধৰণৰ আন্তঃআণৱিক আকৰ্ষণীয় আন্তঃক্ৰিয়া থাকে। তাৰমানে ধৰি লোৱা তুমি এটো ধৰি লোৱা দ্ৰব্য আৰু বিবিটো দ্ৰাৱক, যিকোনো এটা ধৰিব পাৰা। ঠিক আছে, তো ইহঁত দুটাক যেতিয়া মিক্স কৰিম, যেতিয়া আমি নতুন দ্ৰব্য পাম, তাত কি হ'ব, মিক্স কৰাৰ পিছত তাত বি আন্তঃআণৱিক আকৰ্ষণীয় বল সৃষ্টি হ'ব। ঠিক আছে, তো কি কৈছে, যেতিয়া তোমাৰ বিৰ মাজত থকা আকৰ্ষণীয় বল বিৰ মাজত থকা আকৰ্ষণীয় বলৰ সমান হয়, তেতিয়া আমি আদৰ্শ দ্ৰব্য পাওঁ। আৰু আদৰ্শ দ্ৰব্যৰ উদাহৰণ কেতিয়াবা আহে, তো তোমালোকে চাবা, আদৰ্শ দ্ৰব্যৰ উদাহৰণ হ'ল NHN আৰু পেণ্টেন, তাৰপিছত ব্ৰমমিথেন আৰু ক্লৰোইথেন, আৰু বেনজিন আৰু টলুইনৰ। ঠিক আছে, তো চাবা যে ছেইম বস্তুবোৰৰ মিক্সচাৰ হ'লে আদৰ্শ দ্ৰব্য পোৱা যায়, যেনে NHN পেণ্টেন ছেইম, তাৰপিছত ব্ৰমইথেন ক্লৰোইথেন ছেইম। ঠিক আছে, তো এই তিনিটা হ'ল তোমাৰ আদৰ্শ দ্ৰব্যৰ উদাহৰণ। এতিয়া আমি পঢ়িম অনাদৰ্শ দ্ৰব্য। এতিয়া অনাদৰ্শ দ্ৰব্য হ'ল যিবোৰে গাঢ়তাৰ সকলো পৰিসৰতে ৰাউল্টৰ সূত্ৰ মানি নচলে, সেইবোৰক অনাদৰ্শ দ্ৰব্য বুলি কোৱা হয়। এতিয়া ৰাউল্টৰ সূত্ৰত আমি কি পাইছিলোঁ যে আমি P1 = P1 x1, তাৰমানে আমি পাইছিলোঁ ৰাউল্টৰ সূত্ৰ অনুসৰি বাষ্পীয় চাপতকৈ এনেকুৱা দ্ৰব্যৰ বাষ্পীয় চাপ কম বা বেছি হয়। ঠিক আছে, তো আমি যিবোৰ অনাদৰ্শ দ্ৰব্য পাম, তাত তোমাৰ কি হ'ব, ৰাউল্টৰ সূত্ৰ অনুসৰি আমি যিটো বাষ্পীয় চাপ পাইছিলোঁ, যেনে ইয়াত এইটো ৰাউল্টৰ সূত্ৰ, ইয়াতে আমি বাষ্পীয় চাপ পাইছিলোঁ P1 = P1 x1, কিন্তু অনাদৰ্শ দ্ৰব্যৰ ক্ষেত্ৰত কি হ'ব, তোমাৰ P1 ভেলুটো হয় ডাঙৰ হ'ব পাৰে, নতুবা P1 ভেলুটো সৰু হ'ব পাৰে P1 x1তকৈ। ঠিক আছে, তো এতিয়া চাবা, আমি এতিয়া পঢ়িম ধনাত্মক বিচ্যুতি আৰু ঋণাত্মক বিচ্যুতিৰ বিষয়ে। ঠিক আছে, তো ইয়াতে চাবা, সংযুক্তিৰ সৈতে দ্বি উপাংশক তন্ত্ৰৰ বাষ্পীয় চাপৰ পৰিৱৰ্তন, ৰাউল্টৰ সূত্ৰৰ পৰা ধনাত্মক বিচ্যুতি আৰু ৰাউল্টৰ সূত্ৰৰ পৰা ঋণাত্মক বিচ্যুতি। প্ৰথম এইটোত আছে ধনাত্মক বিচ্যুতি, এইটোত আছে ঋণাত্মক বিচ্যুতি। পোনপ্ৰথমে মন কৰিবা যে যেতিয়াই ধনাত্মক বিচ্যুতিৰ কথা শিকিবা, তেতিয়া তাত তোমাৰ কি হ'ব, যিটো তোমাৰ দিয়া থকা বাষ্পীয় চাপ যিডাল সেউজীয়াৰে দেখাইছে, এইডাল হ'ল আমি ৰাউল্টৰ সূত্ৰৰ পৰা পোৱা বাষ্পীয় চাপ। ঠিক আছে, কিন্তু যদি তোমাৰ ধনাত্মক বিচ্যুতি হয়, তেতিয়া তাৰ বাষ্পীয় চাপটো বাঢ়ি যায়। চোৱা, এইখিনি বাঢ়ি গৈছে, এইখিনি বাঢ়ি গৈছে, এইখিনি বাঢ়ি গৈছে। আৰু যদি ঋণাত্মক বিচ্যুতি হয়, তেতিয়া ৰাউল্টৰ সূত্ৰৰ যিডাল বাষ্পীয় চাপ আছিল, তাতকৈ তোমাৰ ঋণাত্মক বিচ্যুতি হ'লে বাষ্পীয় চাপটো কমি যায়, মন কৰিবা। ঠিক আছে, এতিয়া আমি চাম এনেকুৱা কিয় হ'ল। তো ইয়াতে দিছে যে এই বিচ্যুতিৰ কাৰণ আণৱিক পৰ্যায়ৰ আন্তঃক্ৰিয়াৰ প্ৰকৃতি। তো
ধনাত্মক বিচ্যুতিৰ ক্ষেত্ৰত কি হয় এ বা বি আন্তঃক্ৰিয়াটো এবি আন্তঃক্ৰিয়াতকৈ এবি আন্তঃক্ৰিয়া দুৰ্বল কেৱল মনত ৰাখিবা যে ধনাত্মক বিচ্যুতিৰ ক্ষেত্ৰত এবিৰ মাজত যিটো আন্তঃক্ৰিয়া হ'ব এইটো দুৰ্বল তাৰমানে আগতে যিটো তোমাৰ এৰ মাজত আন্তঃক্ৰিয়া আছিল সেইটো ষ্ট্ৰং আছিল আৰু বিৰ মাজত আন্তঃক্ৰিয়াটোও ষ্ট্ৰং আছিল পিছত ইহঁত দুটাক মিহলি কৰাৰ পিছত যেতিয়া আমি পালোঁ এবিৰ মাজত আন্তঃক্ৰিয়া বহুত দুৰ্বল তো বহুত দুৰ্বল হ'লে কি হ'ব সি সহজতে উৰি যাব পাৰিব সহজতে উৰি যোৱা মানে কি সহজতে ভাৱ হ'ব সহজতে ভাৱ হোৱা মানে কি সহজতে বাষ্পীয় চাপ দিব হয়নে নহয় সহজতে বাষ্পীয় চাপ দিয়া মানে তাৰ বাষ্পীয় চাপটো বেছি হ'ব এবি যিটো তুমি নতুনকৈ মিহলি কৰাৰ পিছত দ্ৰৱ পাবা তো তাৰ যদি বাষ্পীয় চাপটো বেছি হয় বেছি হোৱা মানে কি তাৰ বাষ্পীয় চাপ বেছি হোৱা মানে এনেকা হয় গ্ৰাফডাল এনেকা ঠিক আছে যিটোৰ আমি প্ৰথমডাল গ্ৰাফ পাইছোঁ এইডাল ধনাত্মক বিচ্যুতিৰ ক্ষেত্ৰত তো ধনাত্মক বিচ্যুতিৰ ক্ষেত্ৰত মনত ৰাখিবা যে যিটো তোমাৰ এ বি হ'ব সেইটো দুৰ্বল হ'ব দুৰ্বল হোৱাৰ কাৰণে সহজতে উৰি যাব পাৰে ঠিক আছে তাৰপিছত আমি চাওঁ তাৰপিছত দিছে এক্সাম্পল দিছে তোমাক ঠিক আছে এক্সাম্পল হ'ল ইথানল আৰু এচিটনৰ মিশ্ৰই এনেকুৱা আচৰণ দেখুৱায় ইথানলত কি থাকে হাইড্ৰজেন বন্ধনী ঠিক আছে আৰু যেতিয়া তুমি ইথানলত এচিটন যোগ কৰা তেতিয়া ইথানলৰ অণুৰ মাজে মাজে এচিটনৰ অণু সোমাই পৰে ফলত কিছুমান হাইড্ৰজেন বান্ধনী ভাঙি যায় আৰু যিহেতু হাইড্ৰজেন বান্ধনী ভাঙি গ'ল হাইড্ৰজেন বান্ধনী ভাঙি যোৱাৰ বাবে এতিয়া যিটো তোমাৰ এবিটো তোমাৰ আগৰ তুলনাত দুৰ্বল হৈ পৰিল যিহেতু তোমাৰ কিছুমান হাইড্ৰজেন বান্ধনী ভাঙি গ'ল তাৰ কাৰণে এবি তোমাৰ আগৰ তুলনাত দুৰ্বল হৈ পৰিল এবি মানে কি বুজাইছোঁ যে তোমাৰ ধৰি লোৱা ইথানলটো হ'ল ইথানলৰ মাজত এ বণ্ডিং আছে এচিটনৰ মাজত বি বণ্ডিং আছে যেতিয়া তুমি ইথানল আৰু এচিটন মিক্স কৰি দিলা তেতিয়া কি হ'ল তাৰ মাজত এ বি বণ্ডিংটো পালে আৰু যিহেতু তোমাৰ কিছুমান হাইড্ৰজেন বণ্ড ভাঙি গৈছে তো তোমাৰ এবিটো আগতকৈ দুৰ্বল হয় আৰু দুৰ্বল হোৱাৰ কাৰণে তোমাৰ এইটো পজিটিভ ডেভিয়েশ্যন মানে ধনাত্মক বিচ্যুতি দেখুৱায় এইটো মনত ৰাখিবা এই দ্ৰব্যই ধনাত্মক বিচ্যুতি দেখুৱায় তাৰপিছত আমি এতিয়া চাম ঋণাত্মক বিচ্যুতিৰ বিষয়ে তো ঋণাত্মক বিচ্যুতিত কি হ'ব তাৰ উল্টাটো হ'ব যিহেতু আগতে তোমাৰ এবিৰ আন্তঃআণৱিক ক্ৰিয়াটো তোমাৰ কমি যোৱা আছিল আকৰ্ষণী বলটো তো সহজতে উৰি যোৱা আছিল কিন্তু যদি তোমাৰ ঋণাত্মক বিচ্যুতি হ'ব লাগে তাৰমানে তোমাৰ এ আৰু বিৰ মাজত যিটো আকৰ্ষণী বল সেইটো বহুত ষ্ট্ৰং হ'ব বহুত ষ্ট্ৰং হ'লে ই সহজতে উৰি যাব নোৱাৰিব আৰু সহজতে উৰি যাব নোৱাৰিলে কি হ'ব তোমাৰ বাষ্পীয় চাপ কমকৈ দিব বাষ্পীয় চাপ কমকৈ দিলে ঋণাত্মক বিচ্যুতি দেখাব ঋণাত্মক বিচ্যুতি মানে এইটো তোমাৰ বাষ্পীয় চাপ কমিল আগতে এইটো আছিলে এইবাৰ বাষ্পীয় চাপ কমি গ'ল বাষ্পীয় চাপ গোটেইখিনিৰে কমি গ'ল ঠিক আছে তো তোমালোকে মন কৰিবা যে পজিটিভ ধনাত্মক ডেভিয়েশ্যনৰ বিচ্যুতিৰ ক্ষেত্ৰত এ বিটো তোমাৰ দুৰ্বল হয় আৰু ঋণাত্মক বিচ্যুতিৰ ক্ষেত্ৰত এ বিটো শক্তিশালী হয় বুজি ল'বা তেতিয়া আৰু পাহৰি নোযোৱা ঠিক আছে আৰু যদি এতিয়া আমি এক্সাম্পল চাওঁ তো আমি পাম যে এ বিৰ মাজত আন্তঃআণৱিক আকৰ্ষণী বলতকৈ এ আৰু বিৰ মাজত আকৰ্ষণী বল দুৰ্বল হ'লে আমি ধনাত্মক বিচ্যুতি পৰিলক্ষিত কৰিব পাৰোঁ হয়নে নহয় তো তাৰমানে এ বিৰ যদি তোমাৰ শক্তিশালী হয় এ আৰু বিতকৈ তেতিয়া ঋণাত্মক বিচ্যুতি হয় আৰু ইয়াৰে কাৰণে তোমাক দিছে ফিনল আৰু এলিনিলৰ মিশ্ৰ এই ক্ষেত্ৰত কি হয় এইখিনিত বুজাই দিছে যে ফিনলিক প্ৰটন আৰু এনিলিন নাইট্ৰজেনত থকা অনবদ্য ইলেক্ট্ৰনৰ মাজত আন্তঃআণৱিক হাইড্ৰজেন বান্ধনী সৃষ্টি হোৱাৰ কাৰণে এইটো তোমাৰ আগতকৈ শক্তিশালী হৈ পৰে প্ৰথমতে তোমাৰ কোনো ধৰণৰ হাইড্ৰজেন বান্ধনী নাছিল ঠিক আছে তো যেতিয়াই তোমাৰ কি হ'ল ফিনল আৰু এনিলিনক মিক্স কৰি দিলে তো কি হ'ল ফিনলিক প্ৰটন তো ফিনল কেনেকুৱা আছিলে এইটো ফিনল তো এইটো ফিনলিক প্ৰটন আৰু এনিলিনটো কেনেকুৱা আছিলে NH2 তো ফিনলিক প্ৰটন এইটো ফিনলিক প্ৰটন আৰু কি কৈছে ইয়াতে যিটো এনিলিনত থকা তোমাৰ লোন পেয়াৰ তাৰে মাজত এটা বান্ধনী সৃষ্টি হয় ঠিক আছে যিহেতু নাইট্ৰজেনটো ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট আৰু হাইড্ৰজেনটো পজিটিভ চাৰ্জ আছে তো ইয়াৰে মাজত এটা শক্তিশালী হাইড্ৰজেন বান্ধনীৰ সৃষ্টি হয় যাৰ ফলত তোমাৰ
ওটো আগতকৈ শক্তিশালী হৈ পৰে সেইকাৰণে ঋণাত্মক বিচ্যুতিৰ ক্ষেত্ৰত ABটো তোমাৰ A আৰু BBতকৈ শক্তিশালী এইখিনি মনত ৰাখিবা ঠিক আছে তাৰপিছত হ'ল আমি এবাৰ এটা নতুন বস্তু পাম আৰু সেইটো হ'ল এজিঅ'ট্ৰপ ঠিক আছে সেইটো হ'ল এজিঅ'ট্ৰপ এতিয়া এজিঅ'ট্ৰপ কি বস্তু এজিঅ'ট্ৰপ হ'ল তোমাৰ জুলীয়া আৰু বাষ্পীয় অৱস্থাত একে সংযুতিত থকা দ্বি উপাংশক মিশ্ৰ পোনপ্ৰথমে মন কৰা যে এজিঅ'ট্ৰপ হ'ল তোমাৰ দ্বি উপাংশক মিশ্ৰ ঠিক আছে তো তাত তোমাৰ দুটা উপাংশ থাকিব আৰু কি কৈছে যে জুলীয়া আৰু বাষ্পীয় দুয়োটা অৱস্থাতে তোমাৰ সংযুক্তি একে তাৰ মানে আমি যিটো পাইছিলোঁ যে আমি যদি তলত এনেকৈ জুলীয়া পদাৰ্থ দুটা মিক্স কৰি লওঁ আৰু অকণমান পিছত তাৰে ভেপাৰ হ'ব তো জুলীয়া অৱস্থাত যিটো তাৰ মল ফ্ৰেকশ্যন আছিলে XA আৰু ভেপাৰ অৱস্থাত বাষ্পীয় অৱস্থাত তাৰ মল ফ্ৰেকশ্যন আছিলে YA তো কি হয় এজিঅ'ট্ৰপৰ ক্ষেত্ৰত জুলীয়া অৱস্থাত আৰু গেছীয় অৱস্থাত সংযুক্তি একে হৈ পৰে তাৰ মানে XA = YA হৈ পৰে আৰু তেতিয়া যিবোৰ মিশ্ৰ পাওঁ আমি সেইবোৰক আমি এজিঅ'ট্ৰপ বুলি কওঁ ঠিক আছে এতিয়া কথাটো হ'ল যে এজিঅ'ট্ৰপ আকৌ দুই প্ৰকাৰৰ নিম্নতম উতলাংকযুক্ত এজিঅ'ট্ৰপ আৰু উচ্চতম উতলাংকযুক্ত এজিঅ'ট্ৰপ তো যিবোৰ দ্ৰব্যই ৰাউল্টৰ সূত্ৰৰ পৰা বেছি ধনাত্মক বিচ্যুতি দেখুৱায় সেইবোৰ নিম্ন উতলাংকযুক্ত ঠিক আছে উদাহৰণ ইথানল পানীৰ মিশ্ৰ আৰু যিবোৰ মনত ৰাখিবা এইখিনি আৰু যিবোৰ দ্ৰব্য ৰাউল্টৰ সূত্ৰৰ পৰা বেছি ঋণাত্মক বিচ্যুতি দেখুৱায় তো তোমালোকে কেৱল মনত ৰাখিবা যে ধনাত্মক বিচ্যুতি হ'লে নিম্ন উতলাংকযুক্ত এজিঅ'ট্ৰপ এইটো ধনাত্মক বিচ্যুতি হ'লে নিম্ন উতলাংকযুক্ত এজিঅ'ট্ৰপ আৰু যদি ঋণাত্মক বিচ্যুতি হয় উচ্চতম উতলাংকযুক্ত এজিঅ'ট্ৰপ প্ৰস্তুত হয় আৰু নিম্ন উতলাংকযুক্ত এজিঅ'ট্ৰপৰ উদাহৰণ হ'ল ইথানল আৰু পানী আৰু উচ্চ উতলাংকযুক্ত এজিঅ'ট্ৰপৰ উদাহৰণ হ'ল নাইট্ৰিক এচিড আৰু পানী তো আজিৰ কাৰণে এইখিনিয়ে আছিলে তো মই নেক্সট ক্লাছত মই এইটো পাঠস্থ প্ৰশ্নমালাটো সলভ কৰাৰ পিছত মই পিছৰ বস্তুখিনি বুজাম আৰু সেইখিনি মই বৰ্ডত বুজাম তো ঠিক আছে তো তোমালোকৰ কিবা যদি কুৱেশ্যন আছে তোমালোকে গুগল মিটৰ মিটিঙত সুধিব পাৰিবা আৰু ভালকৈ পঢ়িবা ঠিক আছে আজিলৈ এইখিনিয়ে